নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল SBA ফেক্টৰী। বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে থাম্বনেইল চাইতো গমেই পাইছে কি ভিডিঅ' হ'ব। বন্ধুসকল, কি ধৰণে এই অৱস্থা হৈছিল, এই ঘটনাটো হৈছিল, এই ভিডিঅ'ত আপোনালোকে দেখা পাব। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে অহা বেল আইকনটো প্ৰেছ কৰি দিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ADN গেমিং YT নামৰ চেনেলটো কোনে চলাই আছে, আৰু আপোনালোকে জানে 6 লাখ ছাবস্ক্ৰাইবাৰ ইতিমধ্যে হ'ব, আৰু কি কাৰণত তেওঁৰ এই ঘটনা হৈছিল এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ দেখিবলৈ পাব। বন্ধুসকল, নিখিল দা প্ৰথমতে কাম সূত্ৰে বেংগলুৰুলৈ গৈছিল, আৰু এমাহ থকাৰ পিছত তাত দুৰ্ভাগ্যবশতঃ তেওঁৰ কাৰেণ্টৰ জুই লাগি এটা এক্সিডেণ্ট হৈছিল, আৰু সেই এক্সিডেণ্টটো 5 মাহ তাত হস্পিটেলত থাকিবলগীয়া হৈছিল। এটা দুখীয়া বিলং কৰা ফেমিলিৰ মানুহ হয় তেওঁ, আৰু 5-6 মাহ পিছত যেতিয়া ঘৰলৈ উভতি আহিছিল তেতিয়া তেওঁ একো কাম ঘৰতে কৰিব পৰা নাই, এনেকুৱা অৱস্থাটো আপোনালোকে দেখিছে, আৰু মোবাইলটো চাই আছিলে আৰু গেম চাই আছিলে। তেতিয়া তেওঁৰ মনত আহিছিল PUBG ট্ৰাই কৰি আজি ইমানলৈকে গ'ল, আৰু ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিলে, আৰু বহুতো সঁহাৰি পালে, আৰু কয় নহয় ভগৱানৰ ঘৰটো খালী নহয়। তো আপোনালোকে দেখক, ইমান আমি হাত ভৰি টকা অৱস্থাটো ইমানখিনি খেলিব নোৱাৰোঁ, কিন্তু তেওঁ খেলিব পাৰে যিবাৰে। চাওক বন্ধুসকল, ইয়াৰ পৰা মটিভেশ্যন আৰু কি হ'ব পাৰে বন্ধুসকল আপোনালোকৰ সন্মুখতে আছে। বন্ধুসকল, এইটো ভিডিঅ' বনোৱাৰ এইটো যে উদ্দেশ্য, বন্ধুসকল আজি আমাৰ নিউজ চেনেলবিলাকত এনেকুৱা টেলেণ্টক তেওঁলোকে দেখাব পৰা নাই, আৰু কাৰ পিছে দৌৰি আছে আপোনালোকে জানেই। আজি ৰাজনীতি TRPৰ কাৰণে ৰাজনীতিৰ পিছে দৌৰি আছে, কিন্তু আমাৰ অসমত এনেকুৱা টেলেণ্ট আছে তেওঁলোকে দেখিব পৰাব নাই। কিন্তু বন্ধুসকল, ধন্যবাদ দিব লাগিব বাহিৰা কিছুমান চেনেলক, যেনেকুৱা আপোনালোকে জানে মনোজ দে নামৰ এটা চেনেল আছে, তেওঁৰ চেনেলতো মই নিখিল দাৰ ভিডিঅ' দেখিছোঁ, আৰু পাণ্ডে গেমিং যিটো আছে, যিসকলে গেম খেলে তেওঁৰ চেনেলতো আমাৰ অসমৰ নিখিল দাৰ ভিডিঅ' দেখিছোঁ। কিন্তু আজি আমাৰ অসমৰ নিউজ চেনেলবিলাকে এনেকুৱা কিয় কৰি আছে? এটা চেনেলতো মই দেখা নাই নিখিল দাৰ ভিডিঅ'টো। ইমান ডাঙৰ টেলেণ্ট, আৰু আমাৰ অসমৰ গৌৰৱ বুলি কম এতিয়া, কাৰণ গেমিঙৰ ক্ষেত্ৰত চেনেলটো অসমৰ ভিতৰত 1 নম্বৰ আছে ADN গেমিং। যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ চাব পাৰে। আৰু বন্ধুসকল, গেমিঙৰ ক্ষেত্ৰত অসমখনক বহুত আগুৱাই লৈ যোৱাত তেওঁৰো বহুত অৱদান আছে, আৰু আগুৱাই লৈ যাব আশা কামনা কৰিলোঁ। বন্ধুসকল, ভিডিঅ'টো এক সৰু ভিডিঅ' আছিল, আপোনালোকৰ মটিভেশ্যনেল ইয়াতকৈ ডাঙৰ আৰু কি হ'ব পাৰে। বন্ধুসকল, প্লিজ নিখিল দাৰ সহায়ত এই ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰক, যিমান পাৰক ভিডিঅ'টো শ্বেয়াৰ কৰক, তেওঁক অলপ নহয় অলপ কিবা এটা হেল্প হ'ব। বন্ধুসকল, আজিলৈ ইমানেই। বাই বাই, টেক কেয়াৰ।